Hello everyone, welcome back to my channel. After a long time नोंथांमोनखौ लोगो मोनलायबाय. So guys, आं दा कलेज इउनिफर्माव दोङो माने दिनै फेयरवेल मिटिं आरोना फाइनाली जों ग्रेजुएशनखौ कमप्लिट खालामबाय. So बेखौनो आं नोंथांमोननो शेयार खालामनो सानबाय. नोंथांमोना नायलांबाय थादो आरो लोगोसे भाइबाबो दङ. भाइबा जाखांनायनि उनाव जोंना फेयरवेल पार्टिगोन आरो. So नोंथांमोना नायलांबाय थादो जों मा खालामो. So guys, जों दा सफैबाय हलावहा जेराव फेयरवेल जागोन. Wadah gila di sini mana? Oke, गासैबो स्टुडेन्टफोरा फैजोबाखै ओमफ्राय बाखि बिदाफोरा जनानै दङ. So नोंथांमोना नायलांबाय थादो मा खालामो. बिदिनो फैबाय थादो. बेखिनियानो आरो बारा इमान डेक'रेसन खालामनाय जायासै मानो होनोबा माने बुहुत बेबायदिनो माने सर्ट टाइमनि गेजेराव बिदि खालामनाय जाबाय आरोना ओंखायनो बारा इमान डेक'रेसन खालामनो हायासै आरो माने बिदिनो आरो जोंना मैयासो एग्जाम जोबदों आरोना ओमफ्राय मैया दिनै भाइबा दंमोन नै भाइबानि गेजेरावनो दिनै फेयरवेल पार्टि नानै होबाय बुहुत सर्ट टाइमनि गेजेराव आरोना ओमफ्राय टाइमानो मिलायासै एग्जामाबो बुहुत माने जागोन जाया माने दैबानानि थाखाय बुहुत माने जेन मा होनो दैबानानि थाखाय केन्सेल जागोन बायदिमोन आरोना ओमफ्राय फाइनालि जाबाय आरो स' नोंथांमोना नायलांबाय थादो गाइस मा ब्लग बनायासो सनियाया मबाइल नायनायाव बेस्थ' ओमफ्राय जोंना स्टुडेन्टफोरा गासैबो फैजोबाखै ओमफ्राय बेसोरा गोलोमनानैनो बेमारि जाजोबलांबाय मा नायदो So guys, ইফালে বিউটি পয়সা কালেক্ট বেস্টো ফেয়ারওয়েলৰ কাৰণে ইফালে মোৰ হাতত পয়সা ইয়েস শবনম পল ইফালে হল প্রিয়া ओरैबायदि गरम गाइस ओमफ्राय निखे आंखौ सेल्फि लागोन होननानै खाथियाव इथिंजाय नमिता ओरैबायदि गरम गाइस मा बुंनो आरो ओमफ्राय जोंना भाइबाया जाखांबाय ओमफ्राय दा जोङो फेयरवेल मिटिंनि थाखाय फैसा खांगासिनो एसे सारमोननो गिफ्ट होना गालांनोसै न' ब्लग बनायासै न' So এইখিনি আমাৰ 5th সেমিস্টাৰৰ সৰি 6th সেমিস্টাৰৰ ষ্টুডেন্ট হাই বিউটি ভালকে দেখা নাই ৰে ভৱেশ বিদায় অনুষ্ঠান অর্থাৎ আমি বিদায় বলে ক'ব খোজা নাই যদিও আমি ইয়াত অনাগত দিনৰ বাবে শুভেচ্ছা দিয়াৰ অৰ্থে আজি Video शुरू फोटो लांथिनो नों आं लाला बिदि लानाङा बिउटि होननानै সিচুৱেশ্যনৰ কাৰণে যেতিয়া ক'ভিডৰ প্ৰব্লেম আছিল যাৰ বাবে তোমালোকে মানে চৰি প্ৰথমতে আৰু লগতেতো আমাৰ তিনি বছৰৰ ৰানিংটোৰ মাজতে ক'ভিডতে গ'ল যিহেতু আমি 1 বছৰমান আমাৰ ক'ভিডতে মানে গেপছ গ'ল আৰু ঘৰতে আমি থাকিব লগা হ'ল আৰু বাকী যিখিনি সময় পালোঁ চাৰ্ভাইভৰ পৰা বহুতখিনি মৰম পালোঁ গাইড পালোঁ ল'ৰাখিনি আমি যাতে মানে চেল্ফভাৱে ফোন কৰি কেনে বা কিবা কৰি কেনে আমি বহুতখিনি সুতৰাই ল'লোঁ তাৰ বাবে থেংক ইউ ছ' মাছ আৰু বিকজ চবৰে এটা স্পেচিয়েল টিচাৰ থাকে তাৰ ভিতৰত মোৰ জ্যোতিস্মিতা মেম থেংক ইউ ছ' মাছ এতিয়া মই নিজৰ ছাত্ৰী-ছাত্ৰীসকলক এটা চিটুৱেশ্যন এনেকুৱা হৈছে যে তোমালোকে চেল্ফ ষ্টাডিৰ ওপৰত বেছিকৈ গুৰুত্ব দিব লাগিব
আহিয়ে থাকে ন এতিয়াতো কোভিড এৰাই নাযায় আহিয়ে থাকে মাজে মাজে চ' মাজে মাজে তোমালোকে বহুত বন্ধ পাবা বা তেনেকৈ ক্লাছ কৰিবলৈ নোৱাৰা চ' তোমালোকে চেল্ফ ষ্টাডি বেছিকৈ গুৰুত্ব দিবা আৰু যিখিনি নোৱাৰা তোমালোকে ক্লাছত ক্লাছ কৰিলেও যাতে তোমালোকে মানে ব্যক্তিগতভাৱে যাতে তোমালোকে শুনি ল'ব পাৰা সেইখিনি তোমালোকৰ ক্ষমতা থাকিব লাগিব যাতে তোমালোকে লাজ নকৰা তোমালোকে ক্লাছত বুজি নগ'লে যে ষ্টুডেণ্টৰ আগত সুধিব লাজ লাগিলে তোমালোকে গৈ কেনে ডিপাৰ্টমেণ্টত সুধি ল'বা তেনেকৈ কৰিবা তেতিয়াহে তোমালোকে জীৱনত আগবাঢ়ি যাব পাৰিবা যে মই নোৱাৰিলোঁ মই বুজি নাপালোঁ মই মানে সেইখিনি যে তোমালোকে মনে মনে তোমালোকে নাজানাটো তোমালোকে ক্লাছত মানে শিকি নল'লেও তোমালোকে টিচাৰৰ পৰা সুধি কেনে লোৱা পিছত সেইখিনিয়ে আৰু সেইটো খবৰ হৈছে তেতিয়া এডমিশ্যনৰ কথা কৈছিল ঠিক তেনেকৈ মোৰ তেতিয়া এটা মানে মুহূৰ্ত মোৰ মনত পৰিছে যেতিয়া মই প্ৰথম এডমিশ্যন কৰিছোঁ তেতিয়া আমাৰ গিৰিজা মেম আছিল চম্পা মেম আছিল আৰু লগতে পৰিচয়টো আছিলে তাৰপিছত আৰু এজন মেমো আছিল নহয় কি নাম আছিল কিন্তু ক্লাছ মানে ছাৰ কিন্তু আমি মানে ক্লাছ 18 নাপালোঁ আমি প্ৰিয়ংকা মেমৰ ক্লাছ 18 নাপালোঁ তাৰপিছত গিৰিজা মেমক 2-3 লগ পাইছোঁ তথাপিও ছাৰ আমি ইমানখিনি গুণ ইমানখিনি নলেজ গেইন কৰিলোঁ মানে কিন্তু এতিয়া মোৰ মানে এটা মই নিজে কওঁ কাৰিকুলাম এটা আমাৰ কিবা আছিল চেপ্টাৰ আছিল সেইটো চেপ্টাৰ আমাক গিৰিজা মেমে কৈছিল আৰু সেইটো চেপ্টাৰ মই যেতিয়া মানে যিহেতু আমি এণ্ট্ৰেঞ্চৰ কাৰণে এতিয়া অকণমান প্ৰিপেয়াৰ কৰিব লাগিব তেতিয়া মই কাৰিকুলাম চিলেবাছটো মানে যেতিয়া গিৰিজা মেমৰ যি আছে সেইটো মোৰ ফেচত মানে ভাবি আছিল আৰু না আৰু ছাৰ মোক যোৱাকালি গিৰিজা মেমে মানে মোক ডাইৰেক্টলি মানে মেছেজ দিছে যে থেংক ইউ ছ' মাছ আপুনি মোক বহুতো মানে এনেকুৱা ইনস্পায়াৰ কৰিছে কাৰণ ষ্টুডেণ্টবিলাকৰ সকলোতে আমাক ইনস্পায়াৰ কৰে তোমালোকৰ সকলোতে আমাৰ সফলতা তেনেকুৱা মানে মোক মেছেজ কৰিছে তাৰপিছত মোৰ ইমান দুখ লাগিছে হয় মানে কাৰণ আমিও মানে গিৰিজা মেমক কেতিয়াও পাহৰি যাব নোৱাৰোঁ কাৰণ দিন লগ পাইছোঁ তথাপিও চিৰদিনৰ কাৰণে সেইটো স্মৃতি এটা কৰি দিব সেইখিনি আৰু ছাৰ থেংক ইউ ছ' মাছ আৰু মই যেতিয়া প্ৰথম এডমিশ্যন লিখিলোঁ তেতিয়া মোক ছাৰে জন্মাইকা বুলি কৈছে সেইটো মোৰ কাৰণে বহুত মৰমীয়াল নামটো ছাৰ মোৰ কাৰণে বহুত মৰমীয়াল আৰু সেইটো মোৰ কাৰণে চিৰদিন এটা স্মৃতি হ'ব যে মই ডিগ্ৰী লাইফত ছাৰে মোক এটা ইউনিক নাম দিছিল সেইটো হৈছে জন্মাইকা একচুৱেলি মোৰ নামটো জন্মিকা দৈমাৰী কিন্তু মোৰ নামটো যেতিয়া মই প্ৰথম এডমিশ্যন জন্মিকা হৈছে জন্মাইকা বুলি হাঁহিছে তেতিয়া ছাৰে তেতিয়া মোৰ মানে সেইটো ভগৱান হৈছে এডমিশ্যনৰ কথা কোৱাতে মোৰ সেইটো চ' অৱশেষত মোৰ মোৰ মানে বক্তব্যটো সামৰি দিওঁতে মই সেইটো ক'ব খুজিছিলে সকলোলৈ মোৰ মানে থেংক ইউ ছ' মাছ আৰু ধন্যবাদ জ্ঞাপন জননী তুমি আছিলা তুমি মোৰ জীৱনৰ গান যদি তোমাৰ জীৱনৰ গান ৰচিলা বহুতৰ হেঙুৰিবা তুমি আছিলা ঘাতে প্ৰতিঘাতে সংজীৱনী জননী তুমি মোৰ প্ৰাণ আছিলা তুমি মোৰ জীৱনৰ গান এই ভৰি তথা আয়ুষ্মান হ'ব ন এই মাইনা ভৰি ভিতৰত মই কিন্তু এতিয়া আমাৰ সমাপ্ত হ'ল ঘৰত যাব টাইম হ'ল তাৰপিছত আজিৰ ভিডিঅ' এইখিনিয়ে চ' বাই বাই চ' উই আৰ অল অফ ইউ গ্ৰেজুৱেটেড